সকলোকে সুপ্ৰভাত জনাই কাইৰা ভিডিঅ'ৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ছোৱালীজনী আজি স্কুলৰ প্ৰথম দিন, তেওঁ ৰাতিপুৱা দেৰিকৈ উঠে, গতিকে আজি তাইক সোনকালে উঠাবৰ কাৰণে মই চেষ্টা কৰিছোঁ। সোনকালে মানে 6টা, 6:30, 7টামান বাজিছে, নাই তাই নুঠে, কান্দিব লাগিছে, তাই উঠিব নোৱাৰে। কিন্তু উঠাবতো লাগিবই, যিহেতু তাইক সময়মতে মই স্কুল নিব লাগিব, স্কুলত হ'ব লাগিব। তাইৰ প্ৰথম দিন অকণমান হেলা কান্দা কাটা কিবা কিবি ঠিক হ'ব, লাহে লাহে সকলো সময়ত ঠিক হৈ যাব, তাইও উঠা হ'ব। উঠি তাই গা পাও ধুলে, ভাত পানী খালে, ৰেডি হ'ল। এতিয়া ভগৱানক এটা সেৱা জনাইছে। তাৰপাছতে তাই ডাঙৰখিনি অকণমান আশীৰ্বাদ ল'ব, যিহেতু তাইৰ আজি প্ৰথম দিন। ভগৱানে ভালে ভালে তাইক আগবঢ়াই নিয়ক, বয়োজ্যেষ্ঠজনে তাইক আশীৰ্বাদ কৰক যে ছোৱালীজনী মই মানুহ হিচাপে গঢ় দিব পাৰোঁ। উচ্চ শিক্ষিতা কৰিব বিচাৰিম বুলি মই ক'ব বিচৰা নাই, কিন্তু বিচাৰোঁ তাইক সৎ পথেৰে আগবাঢ়ি যাওক, মানুহ হিচাপে থাকক। বৰ্তমান কৃত্ৰিমতাৰ জগতখনত যাতে তাই মানুহ হিচাপে টিকি থাকিব পাৰে, সেয়ে তাইক মই আশীৰ্বাদ ল'ব দিছোঁ। আইতাকৰ পৰা তাই সেৱা কৰিব লৈছে। পাপাক ৰাতিপুৱাই গ'ল, তো ৰাতিপুৱাই পাপাকৰ সেৱাটো কৰি তাই যাব দিলে। এতিয়া তাই আহিছে তাই একদম চবতকৈ মৰমৰ সৰু আইতাকৰ ওচৰলৈ, তাত তাই সেৱা জনাইছে, আশীৰ্বাদ বিচাৰিছে তাই। এতিয়া এয়া তাই ওলাই, এতিয়া আমি গৈ আছোঁ, স্কুলৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিছোঁ। অকণমান যাব লাগে, আমাৰ ঘৰৰ পৰা মোটামুটি 3 কিলোমিটাৰমান হ'ব চাগে, 3-4 কিলোমিটাৰমান হ'ব। আমি এতিয়া স্কুল গৈ আছোঁ। এয়া আমি স্কুললৈ আহি পালোঁ, আৰু নিকেতন এটা সুন্দৰ পৰিৱেশ। তেওঁলোকে প্ৰথমতে বিদ্যালয়ৰ যিহেতু আজি প্ৰথম বাৰ্ষিক, এইটো বৰ্ষত যিহেতু প্ৰথম হয়, গতিকে তেওঁলোকে এটি অনুষ্ঠান ৰাখিছে, খুবেই ধুনীয়া। আৰু যিখিনি দেখিলোঁ ভিতৰত গৈ কিনে তেওঁলোকৰ পৰিপাটিখিনি সঁচাকৈ সুন্দৰ, ভাল লাগিছে। মই নিজে যিহেতু আমি চৰকাৰী স্কুলৰ পৰা, মোৰ দাদা, মোৰ ভাইটি, ভণ্টি সকলো আমি চৰকাৰী স্কুলৰ পৰা, গতিকে শংকৰদেৱৰ যিটো শিশু নিকেতনৰ যিটো এটা শিক্ষা সকলোৰে মুখত শুনি থাকোঁ, যে যিটো ডিচিপ্লিন, তেওঁলোকৰ ব্যৱহাৰ, সেই বস্তুটো আমি কোনোদিনো পোৱা নাছিলোঁ। কাৰণ যিহেতু আমি চৰকাৰী মাধ্যমৰ পৰাই নিজৰ শিক্ষা জীৱন আৰম্ভ কৰিছিলোঁ। গতিকে ইয়াৰ ভিতৰত যেতিয়া আমি আহি দেখিছোঁ সকলো বস্তু এটা পৰিপাটিকৈ, ধুনীয়াকৈ পৰিপাটি, তেওঁলোকৰ প্ৰত্যেকটো শ্ৰেণীকোঠাত সন্মুখত ধুনীয়াকৈ কিবা নহয় কিবা এটা বাণী এটা দিয়া আছে, মহৎ লোকৰ বাণী, কোনোবা মহান ব্যক্তিৰ ফটো এখন এনেকৈ আঁৰি থোৱা আছে। গতিকে সেইখিনি মই দেখাবৰ কাৰণে সম্ভৱ নহ'ল, মানে মানুহ বহুত আছিলে, আৰু প্ৰথম দিন যিহেতু স্কুলত মই ইমান হেৰি কৰা নাই। তাৰপিছতে তেওঁলোকে বহুত ধুনীয়া, এতিয়া তেওঁলোকে যিটো আমি প্ৰাৰ্থনা বুলি কওঁ, প্ৰাৰ্থনা আৰম্ভ কৰিছে। চব ল'ৰা ছোৱালী যথেষ্টখিনি আছে, ইমানখিনি ল'ৰা ছোৱালী আছে বুলি অন্ততঃ মই ভবা নাছিলোঁ প্ৰাইভেট স্কুল এখনত, কিন্তু সঁচাকৈ বহুত ল'ৰা ছোৱালী আছে। তেওঁলোকে প্ৰত্যেকেই শাৰী হ'বলৈ দিছে, শাৰী পাতি কিনে আচাৰ্যসকল লগত আছে, তেওঁলোকক শিকাই দিছে কি কৰিব লাগিব, কি কৰিব লাগিব। মোৰ ছোৱালীজনী টিকলিমিকলি, তাই সেই আগত আছে কিবা কিবি মূৰ চুৰ ঘূৰাই কিনে। কিন্তু সঁচাকৈ পৰিৱেশটো হয়তো কোনোবা অন্য এটা ভিডিঅ'ত মই তাৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম। গীত মাতৰ জৰিয়তে শিশুখিনিক মনটো মোহিত কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা অলপ কৰিছে। চব ধুনীয়াকৈ নাচি আছে, 3জনী কণমানি ছোৱালী যথেষ্ট ধুনীয়া নাচিছে একচুৱেলি। এইখিনিৰ মাজতে তেওঁলোকে যিখিনি কণ নতুন যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী, তেওঁলোকে অকণমান মোহিত কৰিবৰ কাৰণে, স্কুলখনৰ প্ৰতি আকৰ্ষিত কৰিবৰ কাৰণে এটা প্ৰচেষ্টা কৰিছে। খুবেই ভাল প্ৰচেষ্টা, মানিব লাগিব। এনেকুৱা নহয় প্ৰথম দিনাই গৈছে শলাগ ল'বলগীয়া। ল'ৰা ছোৱালীক ভয় খাই থাকে যে স্কুলত গৈ কি হ'ব কি নহ'ব। যদি প্ৰথম দিনাই সিহঁতক কিতাপৰ বোজাটো দিয়া যায়, তেতিয়া স্কুলখনৰ প্ৰতি সিহঁতৰ ভাল ভাৱ এটা নাহিব, হয়তো মই ভাবোঁ। যিহেতু মোৰ ছোৱালীজনী তেনেকৈ বহুত কিতাপ দেখিলে ভয় খায়। এতিয়া সিহঁতক প্ৰথম দিনা স্কুললৈ আনিছে, এটা ভাল পৰিৱেশৰ মাজত সিহঁতক প্ৰথম যিটো আৰম্ভণি, মানুহে কয় যে আৰম্ভণি ভালে শেষ ভাল। চ' আৰম্ভণিটো সিহঁতে ভালকৈ আৰম্ভণি এটা কৰিছে, তেওঁলোকক আদৰিছে, তিলক কৰাইছে, পুষ্পাঞ্জলি মতলব ফুল চুল কিবা কিবি তেওঁলোকক ছটিয়াই দিছে। যে যিখিনি নতুন, আগৰখিনিতো সেইটো পায়েই আছে, যে তেওঁলোকে প্ৰত্যেক বছৰে সেইটো পাই উপভোগ কৰে। কিন্তু প্ৰথমখিনিয়ে নতুন যিখিনি অংকুৰত হওক, কোনোবাই মুকুলত আহিছে, কোনোবাই প্ৰথম শ্ৰেণীত, কোনোবাই নতুনকৈ লৈছে। ত' সেইখিনি যেতিয়া এটা পৰিৱেশ আহিছে, যে ঘৰুৱা পৰিৱেশত খেল ধেমালিৰ পৰিৱেশ, নাচ গান, এইবিলাকৰ মাজত শিশু সদায় থাকিব বিচাৰে। আৰু সেয়ে তেওঁলোকে তেনেকুৱা এটা প্ৰচেষ্টা হাতত লৈছে, যে শিশু প্ৰথম দিনাই আহি স্কুলত আহি কিনে আচাৰ্যৰ ভয়, কিতাপৰ বোজা, এইবিলাকৰ মাজত নোসোমাই যে স্কুলখনত আহিবলৈ, যে নেক্সট ডে তেওঁলোকে ঘৰত গৈ কৈ যাম মই স্কুল যাম, এনেকুৱা এটা পৰিৱেশ তেওঁলোকে দিবলৈ চেষ্টা কৰিছে। সঁচাকৈ শলাগ ল'বলগীয়া পৰিৱেশ, সঁচাকৈ শলাগ ল'বলগীয়া। এনেকুৱা নহয় যে মোৰ ছোৱালীজনী তাত দিছোঁ কাৰণে মই কৈছোঁ, তেনেকুৱা নহয়। চাওক শ্ৰেণীকোঠাটো চাওক, যিহেতু এইটো অংকুৰ শ্ৰেণী হয়, তাত মটৰ পাতলো, বিহু ডান্স। মই যেতিয়া প্ৰথম এডমিশ্যন দিবলৈ আছিলোঁ তাত কিবা বেলেগ আছিলে, এতিয়া আকৌ বেলেগ কৰিলে। বেলুন, আপোনাৰ খেলাৰ সঁজুলি, এইবিলাক সকলো ৰাখিছে যাতে তেওঁলোকে ব'ৰ নহয়।
কিতাপ বৰ নহয়, কাৰণ কাৰোবাৰ ল'ৰা ছোৱালী 3 বছৰ, কাৰোবাৰ 4 বছৰ তেনেকৈ, তাতকৈ ডাঙৰ নহয় অংকুৰৰ। চ' মোৰ নিজৰজনী 3 বছৰীয়া হয়, কিন্তু তাইক যদি এতিয়া বহুত কিতাপ এগাল দি দিয়ে তাই ভয় খাব। গতিকে সেইবিলাক কৰা নাই। চাওক আচাৰ্যবিলাকে নাচি শিশুসকলক ৰাখিবৰ কাৰণে চেষ্টা কৰিছে। তেওঁলোকে কৈছে যে ইয়াত পঢ়াতকৈ বেছি আমি খেল ধেমালিৰ মাজেৰে ছাত্ৰ ছাত্ৰীখিনিক বুজাবলৈ, তেওঁলোকক নতুন প্ৰক্ৰিয়াৰ মাধ্যমেৰে তেওঁলোকক শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে যিমানখিনি সম্ভৱ হয় সিমানখিনি আমি কৰিম, তেওঁলোকে কথা দিছে। চাওক মুখত এখন মুখা লৈ কিনে আচাৰ্যগৰাকী নাচি আছে। মই জনাত তেওঁৰ নাম নৱনীতা আচাৰ্য বুলি সকলোৱে তেওঁক চিনি পায়, স্কুলখনৰ চবেই ভাল পায়। আৰু তাৰ মাজতে এটা শেষত অনুষ্ঠান ৰাখিছিল, তেওঁলোকে হৰিৰ নাম এটিৰে ওচৰৰ স্থানীয় দল এটাক তেওঁলোকে মাতিছিলে, যাতে এটা ধাৰ্মিক বিদ্যালয় যিটো মন্দিৰ ধাৰ্মিক এটা পৰিৱেশ দিবৰ কাৰণে চেষ্টা কৰিছে।